Hello, welcome to Roy Academy. আজি আমি vocabulary show part 2 কৰিম আৰু ইয়াত আজি আমি one word substitution এৰ বিষয়ে কেইটামান আলোচনা কৰিম আৰু মই আজি বাছি 30 টা মান one word substitution উলিয়াই লৈছো যিখিনি আমাৰ exam point of view ৰ পৰা বহুত হেল্প হ'ব ঠিক আছে গতিকে আমি দেৰি নকৰি আৰম্ভ কৰো First আছে word uttered impiously about God মানে ইয়াৰ অৰ্থ হৈছে ভগৱানৰ বিষয়ে বেয়াকৈ কোৱা ঠিক আছে ভগৱানৰ বিষয়ে বেয়াকৈ কোৱা কে হৈছে ইয়াৰ অৰ্থ গতিকে ইয়াৰ প্ৰথম অপচনটো আছে immoral B philosophy C blasphemy D logic ইয়াৰ আনসাৰটো হ'ব আমাৰ blasphemy আনসাৰটো আমাৰ হ'ব blasphemy ঠিক আছে আমি নেক্সটটো চাম নেক্সটটো হ'ল a number of ships যেতিয়া ships মানে জাহাজ একেলগে বহুত থাকে একেলগে এটা গ্ৰুপত থাকে তেতিয়া তাক কোৱা হয় অপচন এ ফ্লিট অপচন বি গ্যালাক্সি অপচন সি গ্ৰুপ অপচন ডি কনস্টেলেশন গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব ফ্লিট মানে নাম্বাৰ অফ শিপছক একেলগে ফ্লিট বুলি কোৱা হয় নেক্সটটো আমাৰ হৈছে one who compiles a dictionary মানে ইয়াৰ অৰ্থটো এটা হৈছে যিজনে ডিকশনাৰী এখন বনায় ঠিক আছে আৰু তাৰ বিষয়ে ষ্টাডি কৰি তাক মানে সজাই পৰাই গঢ়ি তোলে তাক অপচন এ দিয়া হৈছে জিওগ্ৰাফাৰ অপচন বি লেক্সিকোগ্ৰাফাৰ অপচন সি লেংগুইষ্ট অপচন ডি লেপিডিষ্ট ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব লেক্সিকোগ্ৰাফাৰ ঠিক আছে গতিকে এটো তোমালোকে মনত ৰাখি লবা নেক্সট হল এ ফৰেনাৰ হু সেটেলস ইন এ কান্ট্ৰি ফৰেনাৰ হু সেটেলস ইন এ কান্ট্ৰি ইয়াৰ অৰ্থটো হৈছে এজন মানুহ ধৰি ললো কোনোবা বাংলাদেশৰ পৰা মানুহ আহি আমাৰ ইন্ডিয়াত সেটেল হৈছে তেওঁ কোৱা হ'ব ইমিগ্ৰেন্ট ইয়াৰ মই আৰু এটা কথা কৈ থও যেনেকে এতিয়া আমাৰ ইন্ডিয়াৰ মানুহ এজন গৈ যদি আমেৰিকাত সেটেল হয় বা বেলেগত সেটেল হয় তাক কোৱা হ'ব ইমিগ্ৰেন্ট ঠিক আছে কিন্তু বেলেগ কান্ট্ৰি কোনোবা মানুহ আহি যদি আমাৰ ইয়াত সেটেল হয় বা বেলেগ যিকোনো এটা কান্ট্ৰিত সেটেল হয় সেই মানুহটো ইমিগ্ৰেন্ট বুলি কোৱা হ'ব এজন মানুহ এটা দেশৰ কাৰণে ইমিগ্ৰেন্ট আনটো দেশৰ কাৰণে ইমিগ্ৰেন্ট হয় ঠিক আছে নেক্সট আমি চাও নেক্সটটো হল ডুইং সামথিং অ্যাকৰ্ডিং টু ওয়ানস ওন উইল নিজৰ মনৰ ইচ্ছাকৃতভাৱে কিবা এটা কৰা কাম ইয়াক ইংৰাজীত ওয়াৰ্ডত কোৱা হয় উইলফুলি অবলিগিংলি তাৰ পিছত কম্পালসৰিলি ডি ভলান্টাৰিলি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভলান্টাৰিলি ঠিক আছে নেক্সট আছে প্লেস দ্যাট প্ৰভাইড ৰিফিউজি যত ৰিফিউজি থাকিবলৈ জায়গা দিয়ে ইয়াৰ অপচন এ আছে শেল্টাৰ বি হাউস সি কান্ট্ৰি ডি এজাইলাম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এজাইলাম ঠিক আছে নেক্সট আমি চাও এ পারসন হু গেম্বলস অর বেট যে এজন মানুহে যিজনে জুয়া খেলে বা মানে বেট লগায় তেওঁক কোৱা হয় এ পান্টাৰ বি বেকাৰ সি ক্লায়েন্ট ডি কাস্টমাৰ ইয়াৰ শুদ্ধ উত্তৰ যেটো হ'ব হেতু হ'ব পান্টাৰ ঠিক আছে গতিকে এখিনি মনত ৰাখি লব আপোনালোকে নেক্সটটো আছে আৰ্ট অফ ৰাইটিং ফৰ নিউজপেপাৰ এণ্ড মেগাজিন নিউজপেপাৰ আৰু মেগাজিনৰ বিষয়ে যিজনে লিখে তেওঁক কোৱা হয় অপচন এ লিটাৰেচাৰ বি জাৰ্নালিজম ডি বায়োগ্ৰাফি ডি আৰ্টিষ্ট্ৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাৰ্নালিজম ঠিক আছে নেক্সট আমি চাও an abandoned child of unknown parents who is founded by somebody ঠিক আছে ইয়াৰ অৰ্থটো কৈছে এটা বাচ্চা যাৰ পেৰেন্টছৰ বিষয়ে নাজানে কিন্তু তাক বেলেগ এজনে ডাঙৰ দীঘল কৰি তুলিছে ঠিক আছে তেওঁক কোৱা হয় ফাউণ্ডলিং ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফাউণ্ডলিং নেক্সট আমি চাও a written statement about someone's character usually provided by an employer ধৰক কাৰোবাৰ বিষয়ে কিবা এটা হেৰিৰ বিষয়ে যদি ৰিটেনত কিবা এটা লিখি দিয়া হয় যে তেওঁ কেনেকুৱা ভাল বেয়া তেতিয়া তাক কি বুলি কোৱা হয় অপচন এ মেমোৰেন্ডাম বি টেষ্টিমনিয়েল সি সাৰ্টিফিকেট ডি লাইসেন্স ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব বি টেষ্টিমনিয়েল ঠিক আছে আমি নেক্সটটো চাও নেক্সটটো হ'ল one who does not make mistakes ঠিক আছে ইয়াৰ অৰ্থটো হৈছে যিজনে কোনো ভুল নকৰে কোনো দিনে ইয়াক ইংৰাজীত কোৱা হয় অপচন এ পেছিমিষ্ট অপচন বি অপটিমিষ্ট অপচন সি ইনফেলিবল অপচন ডি হিপোক্ৰাইট ইয়াৰ যেটো অৰ্থ হ'ব হেতু হ'ব ইনফেলিবল ঠিক আছে নেক্সটটো আমি চাও able to use left hand and right hand equally well left hand আৰু right hand equally well আমি ক'ত পাইছিলো 3 ইডিয়ট মুভিত প্ৰথমত যে প্ৰফেসৰ ওলাই দুই হাতে লিখা দেখে না তেওঁ হল এনেকুৱা অৱস্থাৰ মানুহ তেওঁলোকক কোৱা হয় ambidextrous ambivert ambivalent
এম্বিচিয়াছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ambidextrous মই ইয়াতে এটা কথা কৈ থওঁ যতে প্ৰথম আখৰটো am আহিব ambi মানে তাত মানে কিবা এটা যিকোনো কাম এটা দুটা অপচন সোমাই থাকিব মানে দুই হাতে কৰিব পাৰে বা দুই ফালে ভাল বা দুটা কাম একেলগে কৰিব পাৰে তেনেকৈ কোৱা হয় মানে mb শব্দটো দুতে থাকে তে হেতু তেনেকুৱা অৰ্থ বুজায় ঠিক আছে নেক্সট আমি চাও one who hates women যিজনে ছোৱালী মানুহ বা লেডিজ মানুহ বেয়া পায় অপচন এ philanthropist b misogynist c ascetic d misogynist ইয়াৰ শুদ্ধ উত্তৰটো হ'ব b misogynist ঠিক আছে আমি নেক্সটটো চাও a system of naming things ঠিক আছে বস্তুৰ নামকৰণ কৰাৰ যেটো নিয়ম অপচন এ হৰ্টিকালচাৰ বি এপিকালচাৰ সি জিনোসাইড ডি নিমোনোক্লাচাৰ এটোৰ যেটো শুদ্ধটো হ'ব হেতু হ'ব ডি নিমোনোক্লাচাৰ ঠিক আছে নেক্সট আমি চাও a cure for all disease যিকোনো বেমাৰৰ মানে কিউৰ আমাক কয় ন অসমীয়াত কয় নহয় ৰামবান একদম ৰামবান চলাই দিলে হেতু ইয়াৰ ইংৰাজী মিনিংৰ প্ৰথম অপচনটো আছে পেনিচিয়া বি পাৰ্গেটিভ সি লেক্সেটিভ ডি এন্টিডোট ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব পেনিচিয়া ঠিক আছে আমি নেক্সটটো চাও one who cannot speak যিজনে কথা ক'ব নোৱাৰে তেওঁক ইংৰাজীত কোৱা হয় dumb b deaf c lame d visionless ঠিক আছে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব dumb ঠিক আছে নেক্সট আমি চাও নেক্সট হল to look someone in an angry or threatening way কাৰোবাক একদম মানে বৰ ভয়ানক ভাবে চোৱা কিবা এটা ধৰক কাজিয়া কৰা বা কিবা এটা বেয়া লগত বা কিবা খং উঠাত কেতিয়াবা বৰ বেয়া ডাঙৰ এটা চাউনি দিয়ে যে এই সৰু আসলে কেতিয়াবা ডাঙৰ মানুহে চাউনি দিয়ে সৰু আসলে ভয় খাবলৈ সেই যেটো চাউনি সেই চাউনিটো কি বুলি কয় অপচন এ গ্লো বি গ্লোৱাৰ সি গ্নেশ ডি গ্ৰীণ ইয়াৰ যেটো অপচন শুদ্ধ উত্তৰ হ'ব হেতু হ'ব গ্লোৱাৰ ঠিক আছে নেক্সট আমি চাও এ পোষ্ট উইথ লিটল অৰ বাট হাই স্যালারি কিছুমান পোষ্ট থাকে যেনেকে বহুত মানে কাম কম কিন্তু হাই স্যালারি থাকে মোৰ ঘৰৰ ওচৰতে দুজনমান চাকৰিয়াল আছে তেওঁলোকক মই অফিস যোৱা নেদেখিলোৱে প্ৰায় মোৰ কেৰিয়াৰত কেতিয়াবা ভুলতহে শুনো যে অফিস গৈছে কিন্তু বৰ ধুনীয়া স্যালারি মোৰ হাই লাইফষ্টাইলত জীয়াই আছে তেওঁলোক হেতু তেনেকুৱা যেটো কন্ডিশন হেতু কোৱা হয় অপচন এ ডাইৰেক্টৰ বি সিনিয়ৰ সি ট্ৰাষ্টি ডি ombudsman আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব সিনিয়ৰ ঠিক আছে নেক্সট আমি চাও something that causes death কিবা এটা যেটোৱে মানে মৃত্যুৰ কাৰক হ'ব পাৰে হেতু অপচন এ ডেঞ্জাৰাছ বি ফেটাল সি হৰিবল ডি ব্ৰুটাল ইয়াৰ অপচন যেটো হ'ব শুদ্ধ হেতু হ'ব ফেটাল ঠিক আছে গতিকে আমি নেক্সটটো চাও নেক্সট হল এ পারসন হু রাইটস ডেকোরেটিভলি এজন মানুহ যি মানে বৰ সুন্দৰভাৱে লিখে তেওঁক কোৱা হয় অপচন এ কলিগ্ৰাফিক অপচন বি কাৰ্টোগ্ৰাফাৰ অপচন সি কোৰিওগ্ৰাফাৰ অপচন ডি ক্যালিগ্ৰাফাৰ ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব ক্যালিগ্ৰাফাৰ ঠিক আছে আমি নেক্সটটো চাও a person who has no money to pay এজন মানুহ যাৰ মানে পইচা দিয়াৰ মানে ঘূৰাই দিয়াৰ ক্ষমতা নাই একচুয়ালি এটো ধৰক কোনোবা এজন মানুহ যাৰ মানে খুব বেছি ধাৰ হৈ গল আৰু সেই ধাৰখিনি ঘূৰাই দিব নোৱাৰে ইয়াত ডেট শব্দটো থাকি গৈছে পে ডেপ্ট হ'ব লাগিছিল ঠিক আছে ধাৰ ঘূৰাই দিব নোৱাৰে তাক অপচন এ হল ইনসলভেন্ট বি পোৰ সি ডেস্টিটিউট ডি পপাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ইনসলভেন্ট ঠিক আছে নেক্সট চাও এ পারসন হু লাভস ম্যানকাইন্ড এজন মানুহ যিজনে মানে আমাৰ এই মানৱ জীৱনটো ভাল পায় তেওঁক কোৱা হয় অপচন এ মিসেন্থ্ৰপ বি এন্থ্ৰোপোলজিষ্ট সি মাৰ্চেনাৰী ডি ফিলান্থ্ৰপিষ্ট ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন ডি ফিলান্থ্ৰপিষ্ট ঠিক আছে আৰু নেক্সট আমি চাও ওয়ান হু হেজ নেৰো এন্ড প্ৰিজুডিসড ভিউ ৰিলিজিয়াছ ভিউ ইয়াৰ অৰ্থ এইটোৱে মানে কিবা এটা মানে এজন মানুহ যাৰ মানে নেৰো মাইন্ড থাকে নেৰো মাইন্ড বুলি ক'লে বুজিয়ে পায় কিবা এটা মানে ধৰক একপক্ষীয় যে কোনোবাই কয় যে নাই আমাৰ হিন্দু ধৰ্মই গ্ৰেট কোনোবাই ক'ব নাই আমাৰ মুছলিম ধৰ্মই গ্ৰেট ইছলাম ধৰ্মই গ্ৰেট তেনেকুৱা মানে যেটো মানে বাইসড ভিউ ঠিক আছে বাইসড ৰিলিজিয়াছ ভিউ তাক কি বুলি কয় অপচন এ বাইগট বি ৰিলিজিয়াছ সি ফ্যানেটিক ডি গড ফিয়াৰিং ঠিক আছে তেনেক ইয়াৰ অৰ্থ হল বাইগট ঠিক আছে এর ওয়ান ওয়ার্ড কি বুলি কয় বাইগট ঠিক আছে নেক্সট হল ফিয়ার অফ হাইট ফিয়ার মানে ফিয়ার তো গমে পায় ভয় আৰু হাইট মানে উচ্চতাৰ যেটো ভয় তাক কোৱা হয় অপচন এ এক্টোফোবিয়া বি এগোৰাফোবিয়া ডি হাইড্ৰোফোবিয়া সি ফাইৰোফোবিয়া ডি পাইৰোফোবিয়া ইয়াৰ যেটো অপচন শুদ্ধ উত্তৰ হ'ব হেতু হ'ব এক্ৰোফোবিয়া অপচন এ ঠিক আছে নেক্সট দ্য হাইয়েস্ট পয়েন্ট মানে আটাইতকৈ ওখ পয়েন্ট তাক কি বুলি কোৱা হয় অপচন এ জেন্ট বি হাইট সি ৰিচ ডি জিল ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব জেন্ট ঠিক আছে নেক্সট আমি চাও লস অফ মেমৰি হেৰাই যোৱা কি বুলি কয় অপচন এ এম্ব্ৰোসিয়া অপচন বি এমনেসিয়া অপচন সি ইনসোমিনিয়া অপচন ডি ফৰগেটিং ঠিক আছে মানে মেমৰি হেৰাই যোৱা যেটো
মেমৰি হেৰাই যায় তাক কি বুলি কয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি এমনেচিয়া ঠিক আছে নেক্সট আমি চাওঁ টু ষ্ট্ৰাগল হেল্পলেছলি মানে উইদাউট কোনো হেল্প বহুত মানে ষ্ট্ৰাগল কৰি আছে একদম উপায় নাই আৰু কৰিয়ে থাকিব লাগিব মানে এনেকুৱা যেন তেন খাই বৈ চলি আছে আৰু মানে পুৰা ষ্ট্ৰাগল কৰি আছে লাইফত তাক সেইটো ওৱান ৱৰ্ডত কোৱা হয় এ ফ্লাউণ্ডাৰ বি ফাউণ্ডাৰ চি ফিংগাৰ ডি ফাম্বেল ঠিক আছে ইয়াৰ যিটো অপশ্যন হ'ব শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব ফ্লাউণ্ডাৰ তো ফাউণ্ডাৰ নহয় কিন্তু ফ্লাউণ্ডাৰ নেক্সটটো হ'ল বিলংগিং টু অল পাৰ্টছ অফ দ্য ৱৰ্ল্ড মানে গোটেই বিশ্বৰ যিটো হয় যিটো বস্তু গোটেই বিশ্ববাসীৰ বাবে সেম সেইটো কি বুলি কোৱা হয় অপশ্যন এ কমন বি ইউনিভাৰ্চেল চি ৱৰ্ল্ডলি ডি ইণ্টাৰনেশ্যনেল ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব বি ইউনিভাৰ্চেল ঠিক আছে আমি নেক্সটটো চাওঁ নেক্সটটো আছে দ্য ওৱান হু বিলিভছ হোল ৱৰ্ল্ড এজ হিজ কাণ্ট্ৰি কিছুমান মানুহ আছে যেনেকৈ আমি ইণ্ডিয়ান চিটিজেন কিছুমান আমেৰিকান চিটিজেন কিছুমান বাংলাদেশী চিটিজেন কিছুমান পাকিস্তানী চিটিজেন কিছুমান নেপালিয়ান চিটিজেন ঠিক তেনেকৈ কিছুমান মানুহ আছে যিসকলে বিশ্বাস কৰে যে গোটেই পৃথিৱীটোৱে তেওঁলোকৰ দেশ আৰু কোনো দেশ চেক নাই কোনো বাউণ্ডাৰী নাই কোনো বাউণ্ডাৰীক বিশ্বাস নকৰে গোটেই দেশৰে নাগৰিক গোটেই পৃথিৱীৰ নাগৰিক এটাই মানে চিটিজেনশ্বিপ গোটেই পৃথিৱীৰ তেওঁলোক তেনেকুৱা টাইপৰ মানুহবিলাকক কোৱা হয় অপশ্যন এ কসমপলিটান বি বহেমিয়ান চি ফিলান্থ্ৰপিষ্ট ডি ইণ্টাৰনেশ্যনেল ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব কসমপলিটান ঠিক আছে আমি নেক্সটটো চাওঁ নেক্সটটো ষ্টাডি অফ হেভেনলি বডিজ ঠিক আছে হেভেনলি বডিজ মানে কি হেভেনলি বডিজ মানে হ'ল যিবোৰ আমি আকাশৰ যিবোৰ যেনেকৈ তৰা জোন যিমানবোৰ বস্তু আছে আকাশৰ সেইবোৰক কোৱা হয় হেভেনলি বডি ঠিক আছে এতিয়া সেইবোৰৰ বিষয়ে ষ্টাডি যিটো আছে তাক কোৱা হয় অপশ্যন এ এষ্ট্ৰলজি বি এষ্ট্ৰনমি চি ষ্টাৰগাজিং ডি এষ্ট্ৰফিজিক্স ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব বি এষ্ট্ৰনমি ঠিক আছে গতিকে আজি আমি কম সময়তে 30টা MCQ কৰিলোঁ আৰু 30টা ওৱানৰ ছাবষ্টিটিউশ্যনৰ পৰা নিশ্চয় অহাৰ খুব চান্স আছে কাৰণ মই বাছি উলিয়াই লৈছোঁ এইখিনি নেক্সট পাৰ্টত আমি আৰু 30টাকে কৰিব চেষ্টা কৰিম থেংক ইউ আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে নিজৰ বন্ধুসকলৰ লগত চেনেলটো শ্বেয়াৰ কৰিব থেংক ইউ